আপোনালোকক হেমিগৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক দেখাম আজি মই এটা তৰকাৰী। সেয়া হৈছে এজনী হাই কৈ দিয়া লগাচোন কেনেকৈ বনাওঁ চাই থাকোঁ। আজি আমাৰ ঘৰলৈ আহিব আলহী, সেইকাৰণে মই এতিয়া যাওঁ পাকঘৰত গৈ কিনি এতিয়া কি বনাওঁ চাওঁগৈ। মই এতিয়া নিবলৈ আহিছোঁ বাৰীৰ পৰা বস্তু এটা। এইখন চাওক বাৰীখন কিমান জংঘল হৈ আছে। হয়তো দেখিছেনে, মান ধনিয়া পাত নিব আহিছোঁ বাৰীৰ পৰা। এইটো আনিলোঁ, 3 কিলো আনিলোঁ। বহুত জংঘল হৈ আছে, সোমাব নোৱাৰি ভিতৰলৈ। জেওৰা ফাকে দিয়ে হাত পাউলি আনিলোঁ। এইটো মান ধনিয়া, আলু, বিলাহী আৰু পিঁয়াজ, আদা আৰু ৰচুন, জলকীয়া, তেজপাত এয়া কাটি লৈছোঁ। এয়া মাছ লোকেল হয়। এতিয়া মাছ কেইডোখৰ ফ্ৰাই কৰি লওঁ। এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া এয়া সিজিবলৈ ঢাকন লগাই দিম। এয়া আলু সিজিলে এতিয়া ইয়াত বিলাহী দি দিম। এয়া বিলাহী এতিয়া লৰাই ঢাকন লগাই দিম। এতিয়া বিলাহীটো অলপ গলিবলৈ লৈছে। তাৰপাছত অলপ দেৰিৰ পাছত পানী দি দিম। এতিয়া গৰম পানী দি দিম। উতল আহিলে এতিয়া ইয়াত মাছ দি দিম। এতিয়া অলপ সিজিবলৈ দিম। ইয়াত মাছ দি এতিয়া ইয়াত ঢাকন লগাই দিম। এয়া হৈ গ'ল। এতিয়া মান ধনিয়া দি গেছটো অফ কৰি দিম। এয়া আলহীক খাবলৈ দি লওঁ। আলহী খাই বৈ ঘৰলৈ গ'ল। নেদেখুৱালোঁ আলহীক, দেখুৱাবলৈও বেয়া লাগিলে। মানে ভিডিঅ' বনাবলৈ মই বেয়া পাওঁ, সেইকাৰণে এনেকেই দেখালোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বিশেষ একো নাই, এনেই আৰু ঘৰত আলহী আহিলে কেনেকৈ বনাই খাওঁ তাকে দেখালোঁ।